এখনি চমু নাটক উপস্থাপন কৰিবলৈ কৈছিলে সেই মৰ্মে আমি আজি এখনি ছুটি নাটক প্ৰস্তুত কৰি উলিয়াইছিলোঁ নাটকখনিৰ নাম বেজৰ নাকত খৰ আৰু আমি বিশেষ অনুশীলন কৰা নাই গতিকে ভুল ত্ৰুটি হ'ব পাৰে ক্ষমা কৰে যেন আমি আৰম্ভ কৰিবলৈ লৈছোঁ এখনি ছুটি নাটক বেজৰ নাকত খৰ সকলো অভিনয় কৰা ব্যক্তিসকলক আমি আমাৰ এই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ ধন্যবাদ বৰ বেয়া বস্তুৱে লম্বিছে হৈছে এই মনাই বেজ থাকোঁতে আপুনি চিন্তা কৰিব নালাগে আপুনি মোৰ কথা জানে খালি দুপটমান বস্তু লাগিব ভালকে শুনক দেই ৰঙা কুকুৰা এটা লাগিব অৱশ্যে এই সময়ত নহ'লেও আপুনি তাৰ মূল্যটো দিলেও হ'ব এতিয়া মই আৰম্ভ কৰোঁনে এইটো আৰু এটা আছে ইয়াত আৰু এটা লম্বিছে আৰু এটা লম্বিছে ইয়াৰ কাৰণে আৰু এপদ বস্তু লাগে এটা লাগিব নহ'লে নেযাব যদি আপুনি যোগাৰ দিয়ে মই কাৰণে নহয় সেইটোহে লাগিব সেইটো লাগিব মই তেতিয়া আৰম্ভ কৰিছোঁ কপি আছে
জয় শিৱ ভোলানাথ। তেতিয়া আমি আৰম্ভ কৰোঁ। বিলঙনিটো দিয়া। ওং ক্রিং খিং হুং সিং স্বাহা। ওং হ্রিং হুরিং হ্রাং সং ফট স্বাহা। ওং হ্রিং সিং ক্রিং সং ফট স্বাহা। সর্বমঙ্গলে মঙ্গলে সর্বসিদ্ধিকে গৌরী পর্বতী নারায়ণ নমস্তুতে যা দেবী সর্বভূতেষু মঙ্গলম বিষ্ণু করে ধ্বজপুরকাচি অনন্ত মুরারি ভাগ ভক্ত জন্তকারি ভদ্রকালী কপালিনী দুর্গা সমস্বধাত্রী সদা হর হর বিখ হর মহাব্রহ্ম দুঃখ যত আছে সর্ব দুঃখ নিস্তার পার হ। অকমান মন কৰিব, বৰ বেয়া বস্তু এটা লম্ভিছে। আপোনালোকে চাব, অৱশ্যে মনাই বেজৰ হাতত হাৰি যাব নোৱাৰে। যি মন্ত্ৰ ফাঁকি মাৰিছো সি পতংগ দিবই লাগে। এইবাৰ মই আৰম্ভ কৰিছো তেতিয়া দেই, আপুনি মন কৰিব বাৰীৰ চুকে কোণে সি গছৰ ডাল পাত ভাঙি যাব লাগিব। এই নহয় চিন্তা নকৰিব, আপুনি মন কৰিব। বাৰীত বাহিৰ হৈ যাব, আপুনি টেনচনেই নল'ব। যাবিনে ৰাজা, যাবিনে ৰাজা, যাবিনে ৰাজা। যাব 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 যাব। এটা কথা মনত ৰাখিব, সি ঘূৰি ঘূৰি আহিব, কিন্তু তাৰ কাৰণে এটা বিধান আছে। আজি চেতা ল'ব লাগিব, তাৰ কাৰণে এটা দক্ষিণা দিব লাগিব। কি বাবা, কি দক্ষিণা দিব লাগিব? দক্ষিণা আপোনালোকে ধৰক 500 টকা, 600 টকা, 100 টকা যি পাৰে। বেছি দিলে ভাল আৰু। এতিয়া মই আৰম্ভ কৰিছোঁ। মোৰ সকলোৱে থোৱা হাঁহজনীকে বিক্ৰী দিব। আপুনি চিন্তা নকৰিব, যিটো মই তাবিজ দিম আজিলৈকে মনাই বেজক ফেৰ মাৰিব পৰা কোনো নাই। ওং সিং থাং ফুট স্বাহা। এইটো ৰোগীক ডিঙিত পিন্ধাই দিব। পিন্ধি থাকিব, আৰু যদি আপুনি এইটো খুলি দিব আকৌ লম্বিব, কিন্তু আকৌ লম্বিব। বাবা, কিমান দিনত ভাল হ'ব এইটো? আপুনি কথাই দিব নালাগে, তৎকালে ভাল হ'ব, তৎকালে আকৌ আহিব। কিন্তু মনত ৰাখিব, তাবিজটো নুখুলিব। ভালেই, বেমাৰীয়ে ভাল হৈ যাব, আকৌ লাগিব। আপুনি চিন্তা নকৰিব। মোৰ হাতে খুটিলে মা ঘৰত আছে। মা মোৰ হাতে খুটিলে। মা দেউতা কি হ'ল বাবা?
ভালে যাব ভালে যাব ভালে যাব উৰি গ'ল সপোন পৰি গ'ল ভালে যাব চিন্তা নকৰিব ভালে যাব এনেকুৱাবোৰ কাণ্ড কাৰখানাত বেজক নেমাতে নহয় আপোনালোকে সম্পূৰ্ণ অন্ধবিশ্বাসত হেৰি হৈ আছে গম পাইছে অন্ধবিশ্বাস মানে অন্ধবিশ্বাস কি হৈছে অন্ধবিশ্বাসটোকে দি ভাল কৰি দিয়ক যেন তেনে ভাল পুষ্টিহীনতাত অন্ধবিশ্বাসটোকে দি ভাল কৰি দিয়কচোন আপোনালোকে বুজি নাপায় নামটো কি আছিলে বাইদেউ এই 1 ফোন এটা কৰক আপোনালোকে ডাক্তৰী চিকিৎসা কৰক বেজৰ লগালে ভাল নহয় নেকি? নহয় নহয় এইবোৰ বেজৰ লগালে ভাল নহয় এই শুনিছে আলুপা বেজ নেমাতিব আৰু আমাৰ মানুহে কয় বেহুচা হ'ল কি কৰিম এইটো কি হৈছে আপোনালোক কি হ'ল আপে নকৰিলে আকৌ এইটো বেহুচ হৈ গ'ল এইটো বেহুচা হৈ গ'ল একেবাৰে বেজ নেকি বেজ মানে কি বেজ বনাই বেজ প্ৰমাণ মানে মোক এইবোৰে বুজিছে নাই গোটেই সমাজখন নষ্ট কৰি পেলাইছে দেখিলে ৰাইজসকল এইবিলাক একদম সমাজৰ পৰা একদম সমূলি নিৰ্মূল কৰিব লাগে বুজিছে আপুনি অন্ধবিশ্বাস আৰু কুসংস্কাৰসমূহ আঁতৰাব লাগিব আমি শিক্ষিতসকলে সমাজৰ শিক্ষকসকলে পথ প্ৰদৰ্শক হ'ব লাগিব আমি যদি দেখোঁ এনেকুৱা ঘটনা আমি বুজাব লাগিব ৰাইজক যে বেমাৰ আজাৰ বা সাপে খুটা আৰু মানুহে ডাইনী হত্যা এই সকলোবিলাক আচলতে মানুহৰ অন্ধবিশ্বাস এইবিলাক হয় আচলতে প্ৰধানকৈ মানুহে বিজ্ঞানসন্মত এটা মন নথকাৰ বাবে
অশিক্ষিত লোকসকলৰ মাজত ইয়াৰ বেছি প্ৰাদুৰ্ভাৱ দেখা যায়। সেয়েহে সকলোকে অনুৰোধ কৰিছোঁ অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ সকলোৱে যেন বিৰোধিতা কৰে। ধন্যবাদ। আমি